ওয়েলকাম টু মাই ইউটিউব পাতিকুৰ আপোনালোকে চাই থাকক মোৰ লগতে আমাৰ মা আৰু বৌ আৰু কাকা আজি নেপালৰ পৰা আহিছে আৰু সৰু আম্মাই গৈছে সৰু আম্মাই কেনে লাগিছে নেপালৰ পৰা আহি কি কৰিছা ট্ৰেইনত উঠিছে সৰু ভাল লাগিছে বহুত আৰু মা সুধো নেপালত থাকি কেনেকুৱা লাগিছে নেপালত কেনে পালি মা ভাল লাগিছে আৰু বৌ সুধো কেনেকুৱা লাগিছে আমাৰ বৌ সুধো বৌৰ কেনেকুৱা লাগিছে বৌ পাকঘৰত ভাত ৰান্ধি আছে মানে এইটো বৌ হয় বৌ নেপালত এদিন চকুৰ অসুখ হ'ল কেনে পালি নেপালত ভাল লাগিছে বহুত কি দিছি চকুৰ কাৰণে চশমা আৰু দৰৱ দিছি ভাল হ'লে আৰু আমাৰ বৰ ফল কান্দে চকুৰ অসুখ সেই গাইজ মই বৰ্তমান আহি পালোঁ ৰাস্তাত আৰু ইয়াতে বৰশী পাতি আছে আৰু ইয়াতে মাছ মাৰা এখন চাইঠিঙা বুলি কয় তাতে ইয়াত মাছ মাৰিছে যে আৰু বৰষুণ আহিছে না মাছ পাইছে আৰু সেইটো আৰু মই আপোনালোকক দেখাব নোৱাৰিলোঁ যে জালখন তুলি থৈ দিছে আৰু যদি কেতিয়াবা আৰু পাতে আৰু মই আপোনালোকক দেখাম আৰু কি মাছ পায় আৰু ইয়াত চাইঠিঙাখনত এতিয়া সৰু ল'ৰা ইয়াৰ ফুৰিব গৈছে চাইকেল লৈ দিয়ে আৰু কি ক না কি হাঁহি আছে কেহিয়াৰ মাকৰ ডাঙৰ ইও কৈ আছে তেতিয়াৰ পৰা মই চাইকেলখন চলো মই একবাৰ চাইকেলখন চলে চাওক কেনে লাগে চাইকেলখন চলে বৰ্তমান মই চাইকেলখন চলাই আছোঁ ভালেই লাগিছে আৰু চাইকেলখন চলে চাওক না ভিউ আমাৰ গাঁও এইখনে ইয়াত খেতি পুৰা আৰু চাইকেলখন চলাই আছোঁ দেই আৰু কি কওঁ গাইজ হে চাই থাকিব মোৰ ভিডিঅ' আপোনালোকে কেনে পায় কমেণ্ট কৰিব আৰু চাওক ইয়াৰ বৰ কপাল স্কুলৰ পৰা ইয়াৰ মালটো ইয়াক চাবা কম কপালে চলি ক্লাছ কৰিছে গাইজ ভাল পোৱালি এনে হ'ব লাগে যে ল'ৰাটো চাব যাব নালাগে যে ছোৱালীটো চাব আহিব লাগে ইয়াৰ সৌভাগ্য ইয়াৰ বহুত ই ইয়াক চাবা আহিছে আমাৰ এই কপালত নাই গাইজ সেই গাইজ চাওক আমাৰ ঘৰকেদি কিবা কাম কৰিছে আপোনালোকক দেখাওঁ মই কি কাম কৰিছে তাক সুধোঁ আৰু কি কাম কৰি আছে হনু কি কাম কৰি আছা কিহৰ খিৰিকীৰ খুলনি কৰিছে তাৰমানে খিৰিকীৰ ফ্ৰেম বনাইছে আৰু কিবা কানি আৰু মোক ই বহুত সহায় কৰে আৰু মই ইউটিউব যেতিয়াৰ পৰা কৰিছোঁ ই মোক বহুত সহায় কৰিছে ই লাজ কৰে কিন্তু কেমেৰাৰ আগত আহিবা বহুত লাজ কৰিছে দে একবাৰ চা বহুত লাজ কৰি কেমেৰাৰ আগত এইজন গাইজ চাওক আমাৰ গাঁৱৰ খেতিয়ক আৰু গৰু চৰু আছে পুৰা আৰু কষ্ট কৰি থাকে পইঠাৰ পা এতিয়া ছাগালক লাগি গছৰ পাত আনিছে মোক আৰু দেখাই নোৱাৰি ফালি যাবি ৰঞ্জন আহি কেনে লাগি আছে বৰ্তমান একদম মজা ভিউটো চাওক না গাইজ ভিউটো ইমান ধুনীয়া ভিউ চাওক। আহিছে ন কিবা এটা ভাল লাগি আছে আহি আমাৰ কিবা এটা বহুত ভাল লাগিছে আপোনালোকক আহক আমি জাগাখিনিৰ নাম নকওঁ যাই পাৰি জাগাখিনিৰ নাম কৈ দিম আপোনালোকক আহক ইমান ধুনীয়া ভিউ আহিছে কিবা এনেকুৱা লাগিছে ইয়াতে থাকিয়ে যাওঁ নেকি আজ ৰঞ্জন মানুহে কিয় ইমান বেয়া পায় যদি কিবা এটা মই এতিয়া ইউটিউব জগতত দিছোঁ মই বহুতে বেয়া পায় কিয় বেয়া পায় মই গম নাপাওঁ বেয়া পায় আনি নিদিয়ে না বস্তুবিলাক মোক ছাপোৰ্ট কৰক মই আপোনালোকক ভাল ভিডিঅ' দেখাব চেষ্টা কৰি থাকিম আপোনালোকক ছাপোৰ্ট কৰিলে মই আপোনালোকক ভাল ভিডিঅ' দেখাব মই পাৰিম মানুহে যি বেয়া পায় পাই থাকক সেইটো হয় নিজৰ ইচ্ছামতে কৰি গ'লে য়েছ কথাটো হয় ঠিক কথা কৈছা একদম ৰাইট আৰু মোৰ লগৰ ল'ৰাজনে ক'ব আমি ঠাইখনৰ নাম ক'ব আৰু ক'ত আহিছোঁ ই জানে আৰু মই নাজানো নাম কি আমি বৰ্তমান জেঠী ৰাস্তাত আহিছোঁ কলহাবি জেঠী গাঁওখন পাৰ যোৱা নাই অকণমান দূৰ আছে যাবলৈ অকণমান দেৰিকৈ যাম তালৈ এখন এইটো বৰ্তমান ৰাস্তাটো জেঠী ৰাস্তা বুলি কয় অকণমান আগত জেঠী গাঁও আমি তালৈকে আহিছোঁ ফুৰিবলৈ আপোনালোকে চাই থাকক কেনেকুৱা পায় ৰাস্তাবিলাক গাইজ ভাল লাগিছে আৰু আহি আমাৰ বহুত একদম মজা লাগিছে জেঠী ৰাস্তা বুলি কোনো দিনে শুনা নাছিলোঁ আজি এজন মানুহ সুধিছিলোঁ তাতে কৈ দিছে চাবলৈ কি ক গাইজ চাই থাক মোৰ লগৰ ল'ৰাজনক মই কিয় আনিছোঁ ফুৰিবলৈ মই আপোনালোকক কওঁ যে সি বহুত ঘৰত দুখত আছে যে তাৰ গাৰ্লফ্ৰেণ্ডটো তাক এৰি গৈছে
সেইটোৰ কাৰণে মই তাক কৈছোঁ অলপমান বাহিৰত আহোঁ, ভাল লাগিব যে বাহিৰৰ হাৱা বতাহ খাইহে ভাল লাগে মানুহৰ। সেইকাৰণে ক'লোঁ অলপ ওলাই আহা, ভাল লাগিব বহুত। দুখত থাকি লাভ নাই। এই ৩৬টা যালি ৩৬টা আহিব, থাকিব কি 0? বাদ দি ভাল পোৱাটো এটা যালি 10টাহে হয়নে নাই? টাইপ কৰি বহুত ঠগা পি হবি গাই বহুত লাগতে ডাইলেক্ট মাৰি কওঁ ৰ বুক কৰি লাভ নাই ভাই। दुनिया है मेरे पीछे लेकिन मैं तेरे पीछे अपना बना ले मेरी जान। সেই গাইছ আমি গাঁওখনৰ ভিতৰে যাম বুলি ভাবিছিলোঁ, আমি সেইখন গাঁৱত নাযাওঁ আৰু আমাৰ দেৰি হ'ল, ঘৰত যাব লাগিব আমি। আৰু বেলেগ দিনা আহিলে আপোনালোকক আমি দেখাম গাঁওখন কেনেকুৱা গাঁও, হয়নে ৰঞ্জান? ৰঞ্জান গাঁওখন দেখাম ন? আপোনালোকে চাই থাকিব, মোৰ ভিডিঅ'বোৰ কেনেকুৱা লাগে আপোনালোকে ক'ব, জনাবচোন মোক কমেণ্ট, লাইক কৰিব দে গাইছ।